তাৰপিছত এনেকুৱা ইউনিভাৰ্চিটিত অৱস্থা হৈ আছে এতিয়া তাতে আমাৰ ডিপাৰ্টমেণ্টবিলাক এডহে হ'ব লাগিছিল এতিয়া ডিডাকশ্যনহে হ'ব গৈ আছে মই এক্সাম্পল হিচাপে দিম তাতে আমাৰ কম্পিউটাৰ যি চায়েন্স এটা ডিপাৰ্টমেণ্ট আছিলে এক্সট্ৰা তাৰপিছত আমাৰ MCA ডিপাৰ্টমেণ্ট এটা আছিলে এইটো মেচ কৰি এটা কৰিব কৰিছে তেতিয়া কি হৈছে এইবিলাক মানে নোহোৱা হৈ গৈ আছে যিমান আছিল ইউনিভাৰ্চিটি ডেভেলপমেণ্ট কাৰণে যি কথা কৈছিলে মানে তাতে ডিপাৰ্টমেণ্ট এড কৰিম আৰু তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা আমাৰ যিমান গভৰ্ণমেণ্ট নোহোৱা তাতে ইমপ্লয়মেণ্ট আছে আমাৰ নন টিচিং বা টিচিং তেখেতসকলে ৰেগুলাৰ কৰিব সেইটো এতিয়ালৈকে কৰিব পৰা নাই সেইটো আমি নিজ মানে চকুতে দেখা পাইছোঁ এতিয়া ইউথে ইয়াৰ কাৰণে আমি দুখিত গভৰ্ণমেণ্ট গঠন হোৱাৰ পিছত যে ওৱান ভোট ওৱান জব সেইটো কৈছিলে কিন্তু এতিয়া জবটোতো আমি নিজে জানো যে তাতে CSB যদি নহয় তেতিয়া গভৰ্ণমেণ্টে কোনো পধ্যে মানে চাকৰি দিব নোৱাৰে তেখেতসকলে কৈ আছে এডুকেশ্যন ছেক্টৰত চাকৰি দিছে ফৰেষ্টত চাকৰি দিছে কিন্তু এইটো আমি কি দেখা পাইছোঁ আসাম গভৰ্ণমেণ্টে দিয়া সেইটো আমাৰ BTR গভৰ্ণমেণ্টে দিয়া নহয় তেখেতসকলে কৈছে 99 যি তাতে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কিবা আছিল প্ৰব্লেম 99 আৰু শিক্ষকৰবিলাকৰ যি প্ৰব্লেম আছিল যি এইটো ৰেগুলাৰ হোৱা নাছিল সেইটোতো আসাম গভৰ্ণমেণ্টৰে হয় এইটো তেখেতসকলে ক'ব খুজিছে তেখেতসকলে দিয়া আজি বাক্সা ডিষ্ট্ৰিক্টতো আমি জইনিং প্ৰগ্ৰাম আজি গঠন লৈছোঁ তাতে জইনিং প্ৰগ্ৰামত আমাৰ যি বাক্সা আৰু চালবাৰী ব্লগৰ যি আমাৰ ছাত্ৰ ছাত্ৰী বা গ্ৰেজুৱেট হৈ থকা HS কমপ্লিট হৈ থকা ষ্টুডেণ্টবিলাকে আজি জইন হৈছে তাৰ কাৰণে বহুত সুখিত মই আমাৰ কমচে কম ইয়াতে জইন হোৱা 700 আমাৰ ইউথে জইন হৈছে আমাৰ এতিয়া আগতে দেখা পাইছিল যে আমাৰ এৰিয়াৰে কোনোবা দাদায়ে এষ্টিমেট কৰিলে তাৰপিছত তেখেতসকলে কাম কৰিলে তাৰপিছত তাৰ পৰা তেখেতৰ ঘৰৰ লগতে তেখেতৰ এৰিয়া বা তাতে মানি ফ্ল' হৈছিল ভালকৈ এতিয়া কি হৈছে যে বাহিৰৰ ঠিকাদাৰ আনিছে আমাৰ বেছিক মানে মেক্সিমাম চাব গ'লে আপোনালোকে দেখা পাব কোকৰাঝাৰৰ যি কণ্ট্ৰেক্ট চলে এতিয়া ৰাস্তা বনাই নহওক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম নহওক তাতে মেক্সিমাম ঠিকাদাৰ আমাৰ গুৱাহাটী নহ'লে ধুবুৰীৰ হয় তাৰ কাৰণে মানে এতিয়া আমাৰ BTCৰ পইচা যি বাজেট আছে সেইটো বাজেটৰ পইচা মানে লাভটো আমি BTC বাকী ল'ব পৰা নাই কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ বা আমাৰ BTCৰ বাহিৰৰ মানুহে যিটো মুলাম্ফাটো লৈ আছে এতিয়া যাৰ কাৰণে আমি ক'ব যাওঁ যে আমাৰ দাদা বাইদেৱে এতিয়া কাম পোৱা নাই কাম কেনেকৈ পাব যাৰ কাৰণে আমাৰ যি BTCৰ ডেভেলপ যিমান হ'ব লাগে ইমান হোৱা নাই এতিয়া স্তব্ধ হৈ আছে বুলি মই ক'ব খোজোঁ